কথা দিছিলোঁ তোমাৰ সুখৰ বাবে সকলো ত্যাগ কৰিব পাৰিম, সকলো পাহৰিব পাৰিম। কিন্তু তোমাৰ সুখৰ বাবেই যে এদিন তোমাকেই পাহৰিব লাগিব, সেয়াতো ভবা নাছিলোঁ কোনোদিন। মই জানিছিলোঁৱেই জীৱনত মানুহ সলনি হৈ যায়, কিন্তু সেই মানুহৰ শাৰীত মই তোমাক কোনোদিন ৰখা নাছিলোঁ। কিছুমান মানুহ ভাল পাব জানে, কিন্তু ভাল পোৱাৰ মূল্য দিব নাজানে। ভুল কৰিব জানে, কিন্তু ক্ষমা খুজিব নাজানে, কাৰণ তেওঁলোকৰ শিক্ষা থাকিলেও বিবেক নাই। সময় গৈ থাকে, দিন পাৰ হয়, প্ৰথমে আদৰ, শেষত অৱহেলা হয়। দুদিনৰ সুখত বলীয়া হৈ শেষত হেৰুৱাবলগীয়া হয়। নুবুজা মনক আনন্দ দিবলৈ গৈ অৱশেষত দুখত জীৱন কটাবলগীয়া হয়। সকলোতকৈ মূল্যৱান বস্তু কি জানেনে? সময় আৰু সম্পৰ্ক। সেয়ে সময় সেইজনক দিয়ক যিয়ে সময়ৰ মূল্য বুজে, আৰু সম্পৰ্ক সেইজনৰ সৈতে ৰাখক যিয়ে তোমাৰ গুৰুত্ব বুজে। মৰমৰ ভিক্ষা খুজি কাকো আমনি কৰাৰ অভ্যাস নাই। দুদিনীয়া মৰম দি হাজাৰদিনীয়া সুখ দিয়াৰ অধিকাৰো কাকো দিয়া নাই। জীৱনৰ ডায়েৰীখন বৰ আচৰিত। ইয়াত কলমৰ দাগ নবহে, ইয়াত দাগ বহে কাৰোবাৰ মৰম আৰু আঘাতৰ। কষ্ট তেতিয়াই হয় যেতিয়া মগজুৱে মানি লোৱা সত্যক হৃদয়ে মানি ল'ব নিবিচাৰে। চেহেৰা ধুনীয়া হওক বা নহওক, মুখৰ শব্দবোৰ সুন্দৰ হোৱা উচিত, কাৰণ আপোনাৰ আজিৰ ধুনীয়া চেহেৰাটো কালিলৈ আনে পাহৰি যাব, কিন্তু আপোনাৰ মুখৰ শব্দবোৰ কেতিয়াও নাপাহৰে। হাঁহি থকা মানেই নাভাবিব সুখত থকা নুবুজায়। নিজৰ দুখবোৰ লুকুৱাই ৰাখিবলৈও কিছুমান মানুহে বেছিকৈ হাঁহে। আপোন বুলি ভাবি কাকো মনৰ কথা খুলি নক'ব, কাৰণ এনেকুৱাও এটা দিন আহে যেতিয়া তেওঁ আপোনাৰ কথাকে আনৰ আগত গৈ হাঁহিব। দুখ সহ্য কৰোঁতে কৰোঁতে এটা সময়ৰ পিছত মানুহবোৰ মৌন হৈ যায়। তেতিয়া কাৰো প্ৰতি কোনো অভিযোগ নাথাকে আৰু কোনো ভৰসাও নাথাকে।